নমস্কাৰ দশম শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰীক আমাৰ ইউটিউব ক্লাছৰুমলৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ দশম শ্ৰেণীৰ ভূগোল পাঠ্যপুথিৰ পৰা পৃথিৱীৰ ভূগোল নামৰ পাঠটো। আমি ইতিমধ্যে আলোচনা কৰিলোঁ প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ বৈশিষ্ট্যসমূহ। আজি আমি আলোচনা কৰিম দক্ষিণ মহাসাগৰ আৰু উত্তৰ মহাসাগৰৰ বৈশিষ্ট্যসমূহ। এতিয়া আমি দক্ষিণ মহাসাগৰৰ বৈশিষ্ট্যসমূহ কি বুজি লওঁ আহা। দক্ষিণ মহাসাগৰৰ বৈশিষ্ট্যসমূহ। দক্ষিণ মহাসাগৰ পৃথিৱীৰ চতুৰ্থ বৃহত্তম মহাসাগৰ। ইয়াৰ মাটিকালি প্ৰায় 20 নিযুত বৰ্গ কিলোমিটাৰ। প্ৰথম বৈশিষ্ট্যটোৱে গুৰুত্বপূৰ্ণ। দক্ষিণ মহাসাগৰ হৈছে চতুৰ্থ বৃহত্তম মহাসাগৰ। আমি আগতে পাই আহিলোঁ যে প্ৰশান্ত মহাসাগৰ বৃহত্তম মহাসাগৰ, আটলান্টিক মহাসাগৰ দ্বিতীয় বৃহত্তম মহাসাগৰ, ভাৰত মহাসাগৰ তৃতীয় বৃহত্তম মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ হৈছে চতুৰ্থ বৃহত্তম মহাসাগৰ আৰু ইয়াৰ মাটিকালি 20 নিযুত বৰ্গ কিলোমিটাৰ। ইয়াৰ পাছৰ বৈশিষ্ট্যটো দক্ষিণ মহাসাগৰখন 40 ডিগ্ৰী দক্ষিণ অক্ষাংশৰ দক্ষিণে বিস্তৃত। ই আণ্টাৰ্কটিকা মহাদেশৰ চাৰিওফালে আগুৰি আছে। এইখন চোৱা, এয়া দক্ষিণ মেৰু, এইখন হৈছে আণ্টাৰ্কটিকা মহাদেশ আৰু আণ্টাৰ্কটিকা মহাদেশৰ চাৰিওফালে এনেকৈ দক্ষিণ মহাসাগৰে এনেকৈ আগুৰি আছে। এইফালে দেখিছা হিন্দ মহাসাগৰ অৰ্থাৎ ভাৰত মহাসাগৰ, আটলান্টিক মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ। প্ৰকৃততে আমি পামগৈ যে আটলান্টিক মহাসাগৰ, প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ যি দক্ষিণ মেৰুলৈ বৰ্ধিত অংশই হৈছে দক্ষিণ মহাসাগৰ। এই কথাটো আমি বৈশিষ্ট্যত পামগৈ। আৰু এই এনেকৈ আণ্টাৰ্কটিকাৰ চাৰিওফালে দক্ষিণ মহাসাগৰে আগুৰি আছে। প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ বৰ্ধিতাংশ মিলি দক্ষিণ মহাসাগৰৰ ৰূপ লৈছে। এয়া চোৱা, তিনিওখন মহাসাগৰৰ বৰ্ধিত অংশ মিলি দক্ষিণ মহাসাগৰৰ ৰূপ লৈছে। ইয়াৰ পাছৰ বৈশিষ্ট্যটো হৈছে দক্ষিণ মহাসাগৰ দক্ষিণ মেৰু অঞ্চলত অৱস্থিত বাবে বছৰৰ বেছিভাগ সময়েই বৰফেৰে ঢাক খাই থাকে। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল দক্ষিণ মহাসাগৰৰ বৈশিষ্ট্য। ইয়াৰ পাছত আমি উত্তৰ মহাসাগৰৰ বৈশিষ্ট্যসমূহ কি জানি লওঁ আহা। উত্তৰ মহাসাগৰৰ বৈশিষ্ট্য। উত্তৰ মহাসাগৰ পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰ। ইয়াৰ মাটিকালি প্ৰায় 14 নিযুত বৰ্গ কিলোমিটাৰ। এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট যে উত্তৰ মহাসাগৰ পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰ। এইটো এটা শ্বৰ্ট কুৱেশ্যন হ'ব পাৰে যে পৃথিৱীৰ ক্ষুদ্ৰ মহাসাগৰ কোনখন। তাৰ পাছৰ বৈশিষ্ট্যটো উত্তৰ মহাসাগৰৰ গভীৰতা গড়ে প্ৰায় 3500 মিটাৰ। গড় গভীৰতা প্ৰায় 3500 মিটাৰ। ইয়াৰ পাছৰ বৈশিষ্ট্যটো হৈছে উত্তৰ মহাসাগৰখন পৃথিৱীৰ উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত বাবে ইয়াৰ আকৃতি ঘূৰণীয়া। এছিয়া, ইউৰোপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই উত্তৰ মহাসাগৰক আগুৰি আছে। এয়া চোৱা উত্তৰ মেৰু আৰু এইখন হৈছে উত্তৰ আমেৰিকা, এইখন হৈছে এছিয়া, এইফালে হৈছে ইউৰোপ, এইখন গ্ৰীণলেণ্ড, আইচলেণ্ড। এনেকৈ এই ভূভাগে কি কৰিছে, চাৰিওফালৰ পৰা উত্তৰ মেৰুক আগুৰি আছে আৰু এই উত্তৰ মেৰুতেই এইখন হৈছে এয়া উত্তৰ মহাসাগৰ। এই চাৰিওফালৰ পৰা ভূভাগে আগুৰি থকাৰ বাবে
উত্তৰ মহাসাগৰৰ আকৃতি হৈছে ঘূৰণীয়া। ইয়াৰ পাছৰ বৈশিষ্ট্যটো হৈছে উত্তৰ মহাসাগৰ উত্তৰ মেৰু অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময়েই ডাঠ বৰফেৰে ঢাক খাই থাকে। উত্তৰ মহাসাগৰো ঠিক দক্ষিণ মহাসাগৰৰ দৰে কি হৈ থাকে বছৰৰ বেছিভাগ সময়েই বৰফেৰে আবৃত হৈ থাকে, কিয়নো উত্তৰ মহাসাগৰ উত্তৰ মেৰুত অৱস্থিত, আনহাতে দক্ষিণ মহাসাগৰ দক্ষিণ মেৰুত অৱস্থিতভাৱে এই অঞ্চলবিলাকত কি হয় সূৰ্যৰ পোহৰ একেবাৰে একদম বেকাকৈ পৰে বা কমকৈ তাত মানে সূৰ্যৰ পোহৰ পৰে। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল উত্তৰ মহাসাগৰৰ বৈশিষ্ট্য। আজি আলোচনাৰ পৰা আমি গম পালোঁ যে দক্ষিণ মহাসাগৰ পৃথিৱীৰ চতুৰ্থ বৃহত্তম মহাসাগৰ, আনহাতে উত্তৰ মহাসাগৰ হৈছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰ। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আজিৰ ভিডিঅ'টোৰ পৰা উপকৃত হ'লা। পুনৰ আন এটা টিচিং পইণ্ট লৈ তোমালোকক লগ পাম। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।